Hey guys, welcome back to my YouTube channel. আজি ৰাতিপুৱাই পাৰিলো এয়া জলফাই। আজি বনাম জলফাই আচাৰ আৰু লগতে আপোনালোকৰ লগতো শেয়াৰ কৰিম জলফাই আচাৰৰ এটা নতুন ৰেচিপি। এতিয়া হওক আচাৰ বনোৱা ষ্টাৰ্ট কৰো। আচাৰ বনাবলৈ ফাৰ্স্ট স্টেপটো হৈছে যে জলফাইখিনি বইল কৰি ল'ব লাগিব। যেহেতু এইখিনি কেঁচা জলফাই ব্যৱহাৰ কৰিছো, আপোনালোকে যদি পকা জলফাই ব্যৱহাৰ কৰে তেতিয়া হলে এইখিনি বইল নকৰিলেও হ'ব। এইখিনি বইল কৰোতে অলপমান নিমখ দি ল'ব। জলফাইখিনি বইল কৰা হৈ গ'ল। এতিয়া এইখিনি অলপমান ঠাণ্ডা হ'বৰ বাবে ৰাখিম। এতিয়া জলফাইখিনি কাটি ল'ম আৰু অলপমান জলফাই গোটাকৈ ৰাখি দিম। আপোনালোকে চাবচোন জলফাই আচাৰ গুটিটোৰ সৈতে খাই খুবেই ভাল লাগে। এইখিনি কটা হৈ গ'ল। এতিয়া ইয়াত 1 চামুচ নিমখ আৰু 1 চামুচ হালধি দি এইখিনি ভালদৰে সানি ল'ম। এইখিনি এনেদৰে সানি লৈছো। সানি লৈ অলপমান সময়ৰ বাবে ৰ'দত শুকুৱাই ল'ম। এতিয়া এইফালে জলফাইখিনি অলপমান শুকুৱাই লওঁ আৰু সদায় জলফাই শুকুৱাওতে চাব যাতে জলফাইখিনি একেবাৰে টান হৈ নাযায়। টান হৈ গ'লে আচাৰখিনি খাবলৈ ভাল নহয়। এতিয়া ৰেডি কৰি লওঁ আহক মছলাখিনি। জলফাই আচাৰৰ বাবে মই লৈছো ইয়াত 3 চামুচ গোটা জিৰা আৰু 3 চামুচ গোটা ধনিয়া, লগতে 2 চামুচ বগা সৰিয়হ আৰু 1 চামুচ জহনি আৰু 1 চামুচ জিৰা আৰু আধা চামুচ কলা জিৰা লৈছো। কলা জিৰাটো বেছিকৈ নল'ব, কলা জিৰা বেছিকৈ ল'লে মছলাখিনি তিতা হয়। এইখিনি অলপমান গৰম কৰি ল'লো। এতিয়া এইখিনি খুন্দি ল'ম। এয়া চাওক মছলা একদম ৰেডি হৈ গ'ল। নেক্সট এতিয়া কেইটামান জলকীয়া অলপমান গৰম কৰি লৈ আকৌ একেধৰণে খুন্দি ল'ম। এয়া জলকীয়া গুড়ি ৰেডি হৈ গ'ল। এতিয়া অলপমান তেল গৰম কৰি লৈছোঁ আৰু সেই গৰম তেলখিনিতে কেইটামান পাঁচফোৰণ দি ল'ম। পাঁচফোৰণ দিলে আচাৰৰ গুণটো খুবেই ভাল হয়। এয়া চাওক জলফাইখিনি ৰ'দৰ পৰা আনি ল'লোঁ। এতিয়া এইখিনি গৰম কৰি ৰখা তেলখিনি দি ল'ম আৰু লগতে 2 চামুচ হালধি দি লৈছোঁ। এতিয়া এই গোটেইখিনি ভালদৰে লৰাই ল'ম যাতে গোটেইখিনি জলফাইতে হালধি আৰু তেলখিনি ভালদৰে লাগে। এইখিনি কাঢ়ি ল'লোঁ। এতিয়া ইয়াত মছলাখিনি দি ল'ম। আপোনালোকে যদিহে বেছি জলকীয়া খায় আপোনালোকে ইয়াত জলকীয়া পাউডাৰো ইউজ কৰিব পাৰিব পেকেটৰ। এতিয়া এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব যাতে জলফাইখিনিত মছলাখিনি ভালদৰে লাগে। এয়া চাওক এইফালে আচাৰ ৰেডি হৈ গ'ল। আচাৰখিনি কালাৰটো দেখি একদম খাওঁ খাওঁ লাগি গৈছে। এতিয়া এইখিনি অলপমান ৰ'দত দি বৈয়ামত ভৰাই ল'ম আৰু মাজে মাজে তেলো দি থাকিম আৰু ৰ'দতো দি থাকিম, তেতিয়াহে আচাৰখিনি ভাল হৈ থাকিব। আৰু এয়াই আছিল আজি আচাৰৰ ৰেচিপি। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।